কৰিবলৈ লৈছো কবি হেমবৰুৱাদেৱৰ ৰচিত কবিতা মমতাৰ চিঠি। If you were coming down through the narrows of the Rifakian, please let me know beforehand and I will come out to meet you as far as South Pusau Ezra Pound. মৰমৰ এয়া মমতাল জ্বলাই লৈছো আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখো বুলি বাহিৰৰ উৰুঙা বতাহজাকে মমতাল আহি কোবাইছেহি চাওঁ খিৰিকীখন জপাই দিওঁ 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলো মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল সেইদিনা আছিল কাতিৰ কুঁৱলীখনা এটি কোমল পুৱা পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন হৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৰে চাইছিলা মোৰ কেনে লাগিছিল জানা তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ আৰু মই যেন তলসৰা এপাহ শেৱালি সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছিল তোমাৰ জানো এইবোৰ কথা মনত নাই আমাৰ দেউতাই যে চিঠিত লিখিছিল আই তই নতুন ঘৰত হাঁহি মাতি থাকিবি এইবোৰ 7 বছৰৰ আগৰ কথা মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে জেঠমহীয়া দেউতাৰ বছৰেকীয়া হৈ গ'ল তোমাৰ বাবুলে দিয়া বৰটো হৈছে তাৰ ওপৰ পাৰিত এধানিমান ডালিম গুটি যেন দাঁত ওকণি গজিছে সি মোক একেবাৰে হেৰিকে নিদিয়ে কেতিয়াবা মোৰ যে ইমান খং উঠে তুমি নাই নহয় সেইকাৰণে সি বাৰু মোৰ